हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल और आज भिडियोत मैं कम पैसाते केनेके मोर फार्मत पोवाली प्रोडक्शन करूँ ये देखा आछे बोलक एजनी कुकुरा देखिसे उमनी दी थोआ आसले आसलते पोवाली ओलाइसे नतुनके अब देखुवा परब पेहिए देखुवा परब आसले पेहिए उठाइ आछे पोवाली गिटा प्राय 7-8टा मान पोवाली ओलाइसे এতিয়া বৰ্তমান প্ৰায় 15টা মান কণী দি থোৱা আছিলে কণী কেটা দিছিলে মই পাহৰি গলো মই এতিয়া উমানতে গৈছো বৰ্তমান আসলে মোক ফাৰ্মত মা আৰু পেহিয়ে যথেষ্ট সহায় কৰে এটা দেখিছে পেহিয়ে এটা এটাকে আপোনাৰ মানে মাছৰ কাৰণত থৈছে মানে যোন কেটা পোৱালি ওলাইছে এইকেটা মই মানে আমি মানে কি কৰিছো মানে বেলেগ কৰি দিছো মানে কি কুকুৰাজনীক যদি এৰি দিও ঘৰত কি হয় তেতিয়া মানে তাই কি হয় লওঁতে ভালকে লৈ থাকে মানে কুকুৰা পোৱালি গিটাক চৰাবলে ভালকে নাই কিন্তু আমাৰ ঘৰত মেকুৰী আৰু কুকুৰৰ পৰা অলপ দিগদাৰ হয় মানে মাজতে এৰি দিছিলো কিন্তু কি হয় লাষ্টত গৈ এটাও পোৱালি নাথাকে সব মেকুৰী কুকুৰা খাই কৰি দিয়ে কাৰণে আমি কি কৰো পোৱালি বিলাক মানে যেতিয়া উলাই কণী ফুটি আমি মানে অতৰাই নিও এটা দেখিছে এটো অলপ লেহুকা টাইপৰ হৈ আছে কাৰণে তাক নিনু বৰ্তমান আৰু মই কি কৰো এনেকে কুকুৰা বিলাকক নিজৰ ঘৰতে উমনি দি পোৱালি প্ৰডাকচন কৰো মোৰ ফাৰ্মৰ কাৰণে মই মানে কি হয় এনেকে যদি মানে কুকুৰা পোৱালি প্ৰডাকচন কৰা তেতিয়া খৰচটো যথেষ্ট কমি যায় এই খৰচক এক্সট্ৰাকে ৰাখি দিলো আপোনালোকে যদি কোনোবা ইচ্ছা কৰে তেন্তে মোৰ দৰে আপোনালোকে মানে নিজৰ পোৱালি খৰচটো কমাব পাৰে ফাৰ্মিঙত এতিয়া সব মই এতিয়ালৈকে বৰ্তমান ফাৰ্মত 8টা মান পোৱালি ওলাইছে আৰু পোৱালি ওলাবলৈ বাকি আছে মই 8টা পোৱালি যদি বেলেগৰ পৰা কিনিবলৈ যোৱা হলে কমেও 400-500 টকা মই ভৰিবলগীয়া হলে কিন্তু বৰ্তমান মই ভৰিবলগীয়া হোৱা নাই মোৰ কাৰেণ্টটো খৰচ হোৱা নাই মই মানে কি ইনকুবেটৰটো হেচিং কৰা নাই মই কুকুৰাকে উমনি দি আইছো আৰু এজনী কুকুৰা উমনি লৈ আসলে মই দেখুৱাম বাৰু আপোনালোকক এটো সব গঁৰালৰ ভিতৰত থলো এইখিনি পোৱালিও মানে ঘৰৰ কণীৰ পৰা ওলোৱা পোৱালিয়ে হয় মই ইনকুবেটৰ নাছিলে কাৰণে সৰকে কণী আছিল লগতে মই ইনকুবেটৰ নাছিলে কাৰণে লগৰ এজনক দিছিলো তেওঁ উলিয়াই দিছিলে আৰু এইকেইটা পোৱালি সব মানে কি আনি পেলাই হিট দি দিলো কিন্তু কি হল দুটামান পোৱালি অলপ বেছি লেহুকা পালো কাৰণে পুনৰ মাকৰ ওচৰত দি দিলোগে মানে মায়ে দি দিলেগে কুকুৰাজনীৰ ওচৰত এইখিনি আগৰ পোৱালিখিনি এইখিনি ওপৰটো মই ভিডিও এটা বনাই থৈছো মই তলত ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে চাব পাৰে এই পোৱালিখিনিৰ ওপৰটো আৰু এইখিনি নতুন পোৱালি আজি কণী পৰা পোৱালি আৰু এজনী হৈছে দ্বিতীয়জনী কুকুৰা তাইকো অলপমান কণী মানে উমনি দিবলৈ দিয়া আছিলে এটা পোৱালি ওলালে কিন্তু তাই কি কৰিলে এটা পোৱালি কেনেবাকে তললে নামি আহিলে চাগে তাইও মানে তললে নামি আহিলে এইকেইটা কণী এটা দেখিছে এইকেইটা মানে উমনি দি আছিলো আৰু ওচৰতে এজনী কণী পাই আছে অলপ খেলিমেলি কৰি দিয়া হ'ল আৰু দেখুৱাইছো আপোনালোকক এইজনী ওচৰতে কুলা কুকুৰা এজনী কণী পাই আছিলে আসলে গঁৰালৰ ভিতৰতে এনেকে বা মানি দিয়া হয় কণী পাই এজনী গুচি গ'লো এইটো গঁৰালত কণী পাই আছিলে এইটো বাহত 3টা মান পাৰিলে এতিয়ালৈকে 3জনী কুকুৰা আৰু পাৰিবলৈ আছেই আৰু বগা কুকুৰাজনীক অলপ দেৰি আগত দেখাইছিলো এইকেইটা কণী কুকুৰাজনীক মানে উমনি দিবলৈ দিছিলো সেই পোৱালিটো নি আকৌ আগৰ জেগাত থ'বগৈ লাগিব মানে প্ৰথমে আপোনালোকক দেখুৱা তাত তেতিয়াহে তাই ইয়াত আহি আকৌ সোমাবহি আসলে মই আপোনালোকক দেখাব বিচাৰিছো যে মই কিদৰে মানে মোৰ নিজৰ ফাৰ্মৰ খৰচটো কমাও এনেদৰে পোৱালি প্ৰডাকচন কৰি ঘৰতে মোক বহুতে পোৱালি বিচাৰি থাকে কিন্তু কি হয় মই পোৱালি ঘৰত প্ৰডাকচন কৰিলে মই নিজৰ ফাৰ্মৰ কাৰণে প্ৰডাকচন কৰি মই পোৱালি বিক্ৰী নকৰো সেইবাবে কাক মই পোৱালি এনেদৰে যোগান ধৰিব নোৱাৰো লোকেল কুকুৰা পোৱালি আৰু তাকে দেখাও বুলি আজি মই ভিডিওটো বনালো ভিডিওটো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব যদি চাই ভাল লাগিলে তেন্তে লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলটো আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটি বজাই ল'ব ধন্যবাদ জয় অসম